ক'ব নোৱাৰাকৈ এটা ডাঙৰ ভুল কৰি পেলালো মই। জোনালী সি নাহিল নহয়। মই যাতে তহঁতো যাকৈ। অবিনা, এইবোৰ কি কৰিছে পেহাটো? প্ৰেচাৰটো বৰ বেয়া বস্তু। ল' হলেও বিপদ, হাই হলেও বিপদ। এই জোনালী, পেহাটোৰ খবৰ ৰাখিবি কিন্তু। আহিলি? মই জানিছিলো আজি অন্তত তই আঁতৰি থাকিব নোৱাৰ। কি হ'ল, মোৰ ওপৰত এতিয়াও খঙে কৰি থাকিবিনে? ঠিক আছে, তই নামাত যদি মই যাওঁ। তই কি ধাৰৰ কথা কৈছ? ধৰুৱাটো মই তহঁতৰ ওচৰত, শিকাবা ভিন্দৰ ওচৰত, পেহাটোক মামাৰ ওচৰত। মোৰ দৰে এটা নিঠুৰা মানুহৰ জীৱ সকলোৰে মৰম আশীৰ্বাদেৰে জানো ভৰপূৰ হৈ থকা নাই? তহঁতৰ কাৰোবাৰ জীৱনলৈ দুখৰ ছায়া নামি অহা দেখিও জানো মই মনে মনে বহি থাকিব পাৰো? অভি, তই ইয়াৰ ঘৰখনক জানো মোৰ নিজৰ ঘৰ বুলি নাভাবো মামা? ঘৰখনৰ কোনোবাই দুখ কৰিলেতো শাস্তি পাবই লাগিব। কিন্তু তই কিয়? মই কৰা ভুলৰ বাবে তই কিয় নিজকে মানুহৰ চকুত তললৈ নমাবি? ই মিছা কথা কৈছে দিবাকৰ। মই জানো ই কোনো দুখ কৰা নাই। দুখ কোনে কৰিছে তাৰ বিচাৰ হব অনু, কিন্তু মোতকৈ তোৰ দায়িত্ব বেছি। তই আঁতৰি গ'লে মাক কোনে চাব? জোনালীৰ বিয়া পাতিব নালাগে আৰু বৰষা তেওঁৰ জীৱনটো মই ধ্বংস হবলৈ এৰি দিব লাগে। খুৰা তেওঁৰ মোৰ ওপৰত থকা বিশ্বাসৰ মৃত্যু হবলৈ দিব লাগে। বিশ্বাস? তই এতিয়া